এখন বিশেষ গাঁও। কাঁহ শিল্পৰ সামগ্ৰী নিৰ্মাণৰ লগত জড়িত কোকৰাঝাৰৰ এখন বিশেষ গাঁও। হয়, পূৰ্বপুৰুষৰ কৰ্মৰাজিৰ ধাৰা অক্ষুণ্ণ ৰাখি কাঁহ শিল্পৰ বিভিন্ন সামগ্ৰী নিৰ্মাণেৰে বছৰ বছৰ ধৰি পৰিয়াল পোহপাল দি অহা কোকৰাঝাৰ জিলাৰ কৰ্মকাৰপাৰা নামৰ বিশেষ গাঁওখনৰ কথাকেই ক'বলৈ লৈছো। এয়া কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাধীন কৰ্মকাৰপাৰা নামৰ গাঁৱৰ কাহিনী। এই কৰ্মকাৰপাৰা নামৰ গাঁওখনৰ 40টাকৈ পৰিয়ালে আজি যুগ যুগ ধৰি এনেদৰে নিৰ্মাণ কৰি আহিছে কাঁহ শিল্পৰ বিভিন্ন সা সামগ্ৰী। যি কাঁহ শিল্পৰ সামগ্ৰীয়ে বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাভ কৰি আহিছিল যথেষ্ট সমাদৰ, যাৰ জৰিয়তে উক্ত গাঁৱৰ কেইবাটাও পৰিয়ালে সুন্দৰভাৱে পোহপাল দি আহিছিল নিজ পৰিয়ালক। কিন্তু মহামাৰী কৰোণাই যেন আজি সলাই পেলালে এওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড। COVID-19ক লৈ বিগত কেইবামাহ ধৰি হৈ অহা লকডাউনে যেন এতিয়া আৰ্থিকভাৱে জুৰুলা কৰি পেলালে এওঁলোকক। স্তব্ধ হৈ পৰিল এওঁলোকৰ নিৰ্মাণ কাৰ্য আৰু বন্ধ হৈ পৰিল এওঁলোকৰ একমাত্ৰ ব্যৱসায়। এতিয়া উক্ত গাঁওবাসীৰ চৰকাৰলৈ কাটৰ আহ্বান, চৰকাৰে আৰ্থিক অনুদানেৰে সহায় আগবঢ়াওক এওঁলোকক আৰু জীয়াই ৰাখক এওঁলোকৰ এই ক্ষুদ্ৰ উদ্যোগটোক। এইটো হ'ল সূচনা বুলি কয় নাম। আৰু আমিতো এতিয়া বেজাৰ হৈ গৈছোঁ, কাম কাজ বন্ধ, লকডাউনত 4-5 মাহ কাম হোৱা নাই। গতিকে আমি অলপ হাৰাশাস্তি হৈ আছোঁ। আপোনালোকে যদি অলপ সহায় কৰে সেইটোৱে সুবিধা হ'ব।